শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল? ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলোঁ। আজি মানুহে কয় জুবিনক ন্যায় দিয়ক, ন্যায়টো আমিয়ে দি আছোঁ। আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ। বিজেপিক যেনেকৈ জিকাইছিলোঁ তেনেকৈ হৰুৱাম এইবাৰ। হাই গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই নামনি অসমৰ পৰা হয়, তাৰ কাৰণে মোৰ কথা কোৱাত অলপ প্ৰব্লেম আহিব পাৰে, চ' ইগন'ৰ কৰিব। আজিৰ যিটো মেইন পইণ্ট হ'ল সেইটো হ'ল জুবিন গাৰ্গ আমাৰ মৰমৰ জুবিন দাক লৈ। এইটো কথাটো হ'ল এতিয়া অলপ আগত জাষ্ট এটা পোষ্ট চালোঁ, গৰিমা গাৰ্গ জুবিন গাৰ্গৰ পত্নী এটা ফেচবুক যোগে পোষ্টত জনাইছে যে 10 দিনৰ ভিতৰত এইটোৰ ন্যায় লাগিব বুলি। তো আমাৰো 10 দিনৰ ভিতৰত ন্যায় লাগিব। তো আমি চৰকাৰক এইটো কথাও জনাওঁ যে 10 দিনৰ ভিতৰত গৰিমা গাৰ্গে জনাইছে 10 দিনৰ ভিতৰত এইটোৰ ন্যায় লাগে, তো আমাকো 10 দিনৰ ভিতৰত লাগে। তেনেকৈ আপুনি 10 দিনৰ ভিতৰত যি ব্যৱস্থা কৰে কৰক, কিন্তু আমাক 10 দিনৰ ভিতৰত ন্যায় লাগিব। এইটো অলৰেডি 25 ডেইজ 25 দিন হৈ গ'ল, আমি একো ন্যায় পোৱা নাই। আপুনি কৈছে যে ৰাইজে যিমান মানুহক সন্দেহ কৰিছিলে বা হেৰি কৰিছিলে আমি সকলো গ্ৰেপ্তাৰ কৰিছোঁ। তো এটা কথা কওঁ মামা, যদি গ্ৰেপ্তাৰ কৰা মানেতো আৰু ন্যায় দিয়া নহয়। গ্ৰেপ্তাৰ কৰিছে এইটো লাষ্টলৈকে যেতিয়ালৈকে হেৰি নহয় তেতিয়ালৈকে এইটো ন্যায় আমি ক'ব নোৱাৰোঁ। আপুনি কৈছে যে যিমান মানুহক গ্ৰেপ্তাৰ কৰিছোঁ ন্যায় দিছোঁ, ধন্যবাদ দিব লাগে। তো মামা আমি ধন্যবাদ দিম আপোনাক, কিন্তু এতিয়ালৈকে আমি ন্যায় পোৱা নাই। জাষ্ট গ্ৰেপ্তাৰহে কৰিছে, গ্ৰেপ্তাৰ কৰি ধৰি ৰাখিছে। যেতিয়ালৈ সত্য সেই কথাখিনি নোলায় তেতিয়ালৈকে আমি ন্যায় বুলি ক'ব নোৱাৰোঁ। সত্য কথাখিনি ওলাব লাগিব, কোন দোষী কোন নিৰ্দোষী সকলোখিনি ওলোৱাৰ পিছত দোষীয়ে যেতিয়া শাস্তি পাব তেতিয়া আমি ক'ব পাৰিম যে এইটো ন্যায় পাইছোঁ বুলি। কিন্তু এতিয়ালৈ আমি পোৱা নাই বুলি নকওঁ, কাৰণ গ্ৰেপ্তাৰ কৰা হৈছেতো শাস্তি অলপ হৈও আছে, কিন্তু এইটোক আমি শাস্তি বুলি নধৰোঁ, কাৰণ এইটো ফাইনেল ডিচিশ্যনটো হ'লে তেতিয়াহে আমি এইটোক ধৰিব পাৰোঁ। তো ৰাইজ আপোনালোকে কমেণ্টত জাষ্টিছ ফৰ জুবিন বুলি কমেণ্ট কৰক, যিমান পাৰে বেছিকৈ কমেণ্ট কৰক। যি ভিডিঅ' চাওক অসমৰ সেই ভিডিঅ'টোত জাষ্টিছ ফৰ জুবিন বুলি কমেণ্ট কৰক। যি ভিডিঅ' হওক, ভিডিঅ'ত সেইটোত মন্তব্য নিদি জাষ্ট এটাই কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন বুলি। আমি ৱৰ্ল্ডৰ ভিতৰত টপ 110 হেছটেগ এইটো কৰিব লাগিব, তেতিয়া আমি এইটোত ন্যায় পাম। আৰু যেনেকুৱা ৰৈ বিনালে ইউটিউবত ট্ৰেণ্ডিঙত টপ 1ত চলি আছে, তেনেকুৱা আমি এই হেছটেগটো ৱৰ্ল্ডৰ ভিতৰত ইউটিউবৰ ভিতৰত এইটো টপ 1ত লৈ যাব লাগিব। সেইসকল তাৰ কাৰণে কৈছোঁ, সকলোৱে মিলি আমি জাষ্টিছ ফৰ জুবিন বুলি কমেণ্ট কৰোঁ, তেতিয়াহ'লে আমি ন্যায় পাম আশা কৰিম। আৰু আমি যেনেকুৱা লাগি আছোঁ আমি লাগি থাকিম, এইটো আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। জুবিন দাক লৈ ন' কম্প্ৰমাইজ। জুবিন দাই কৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু আজি দেখিছোঁ কিমান পলিটিক্স হৈ আছে। কোনোবাই খাইছে তেল কি লৈ পলিটিক্স চলি আছে, কিন্তু হিন্দু মুছলমান লৈ পলিটিক্স চলি আছে। আজি আমাৰ জুবিন দাই কৈছিল যে হিন্দু মুছলমান বুলি একো নাই, ধৰ্ম নাই, গোটেইখিনি গৈছিলে। আজি দেখিছোঁ আমি হিন্দু মুছলিম লৈ পলিটিক্স হোৱা আৰম্ভ হৈ গৈছে। হিন্দু মুছলিম বুলি এইটো আৰম্ভ হৈ গৈছে, জাষ্ট এইটো আমাৰ জুবিন দাৰ মেটাৰটো তল পেলাবলৈ। তো আমি এইটো কেতিয়াও হ'ব নিদিওঁ, এইটো আমাৰ স্পষ্ট কথা। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক ৰাইজ। আজি এইখিনি, বাই, জয় অসম।